Hi everybody, মই মোৰ YouTube channel Digital Omorলৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে হয়তো MLA স্কলাৰশ্বিপৰ কথা শুনিছে। আজি মই এই MLA স্কলাৰশ্বিপৰ ওপৰতে এটা ভিডিও প্ৰস্তুত কৰি লৈ আহিছো। ভিডিওটো আপোনালোকে শেষলৈ চাব। যেটো ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট গভৰ্নমেন্ট অফ আসামৰ যেটো ওয়েবসাইট হয় সেই ওয়েবসাইটটোত আপোনালোকে হয়তো দেখিছে যে MLAAD যেটো স্কিম হয় তাৰ আন্ডাৰত স্কলাৰশ্বিপে হোক বা ফাইনান্সিয়াল অ্যাসিস্ট্যান্টে হোক দিয়া আছে দিয়াৰ ব্যৱস্থা কৰি মানে এটা নোটিস দিয়া আছে আৰু এই ফাইনান্সিয়াল অ্যাসিস্ট্যান্টটো এইখিনি মানুহৰ বাবেহে প্ৰযোজ্য হয় যিখিনি মানুহ আৰ্থিকভাৱে একেবাৰে দুৰ্বল যিখিনি মানুহে নিজৰ কিবা বেমাৰ হলে ডক্টৰৰ ওচৰলৈ যাব নোৱাৰে বা ডক্টৰৰ ওচৰলৈ গলেও তেওঁলোকে পইচা খৰচ কৰিব নোৱাৰে বা যিখিনি ষ্টুডেন্টে উচ্চ শিক্ষা লাভৰ বাবে মেট্ৰিক পাছ কৰাৰ পিছত তেওঁলোকে অসমৰ্থ হয় তেওঁলোকৰ সুবিধাৰ কাৰণে এই ফাইনান্সিয়াল অ্যাসিস্ট্যান্টৰ ব্যৱস্থা কৰি গভৰ্নমেন্টে অসমত ৬৩০০ লাখ টকা চেংচন কৰিছে ১৬-১৭ যেটো ফাইনান্সিয়াল ইয়াৰ তেতিয়াতে আৰু এই ১৬-১৭ পৰা আৰম্ভ কৰি আজিলৈ এই MLA যেটো স্কলাৰশ্বিপ হয় MLA যেটো ফাইনান্সিয়াল অ্যাসিস্ট্যান্টটো হয় চলি আছে এজন ষ্টুডেন্ট বা এজন পেশেন্টে এটা ফাইনান্সিয়াল অ্যাসিস্ট্যান্ট কেনেকৈ পাব পাৰে প্ৰথমতে তেওঁ মই আপোনালোকক কৈছো যে এটো এটা সম্পূৰ্ণ MLA ৰ ফালৰ পৰা ৰিকমেন্ডেশন কৰা এটা স্কলাৰশ্বিপ বা ফাইনান্সিয়াল অ্যাসিস্ট্যান্ট সো কোনো এজন পেশেন্ট বা স্কলাৰে যদি তেওঁলোকে এটো এপ্লাই কৰিব বিচাৰে তেতিয়া হলে ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট গভৰ্নমেন্ট অফ আসামৰ যেটো ওয়েবসাইট হয় তাতে তেওঁলোকে গাইডলাইনছটো পাই যাব বা তাতে তেওঁলোকে যেটো এপ্লিকেশনৰ ফৰমেটটো পাই যাব সেই ফৰমেটটো ডাউনলোড কৰি তেওঁলোকে তেওঁলোকৰ আইডি প্ৰুফৰ লগত নিজা বেংক একাউন্ট এটাৰ সৈতে এটো লোকেল MLA ৰ লগত কন্টাক্ট কৰি লোকেল MLA ৰ পৰা ৰিকমেন্ডেশন কৰাই DC কনসাৰ্ন কৰি এটো মানে ফাইনান্সিয়াল অ্যাসিস্ট্যান্ট পোৱাত সহায় হ'ব তো যদি কোনো এজনে এইটো পাব বিচাৰে তেতিয়া হলে তেওঁলোকে প্ৰথমতে তেওঁলোকৰ যেটো এপ্লিকেশন প্ৰপাৰলি ফিল আপ কৰিব লাগিব বেংক একাউন্টটো একদম আটাইতকৈ শুদ্ধ হ'ব লাগিব কাৰণ বেংক একাউন্টত যিজন বেনিফিচিয়াৰি হয় তেওঁৰ বেংক একাউন্টত MLA ৰিকমেন্ডেশনত DC কনসাৰ্নত ডাইৰেক্ট মানে পইচাটো ট্ৰান্সফাৰ হ'ব থ্ৰু RTGS গতিকে RTGS ৰ থ্ৰুদি যেহেতু পইচাটো ট্ৰান্সফাৰ হ'ব গতিকে বেংক একাউন্ট IFSC কোড একাউন্ট হোল্ডাৰ নেম গুটেখিনি শুদ্ধ হোৱাটো প্ৰয়োজনীয় দ্বিতীয়তে এই যেটো আপোনাৰ পইচা স্যাংশন হৈছে বা যেটো টকা স্যাংশন হৈছে এই টকাটো প্ৰত্যেকটো লেজিসলেটিভ এসেম্বলি কনস্টিটুয়েন্সি এগেইনষ্টত 50 লাখ টকা স্যাংশন হৈছে তো আপনি ধৰি লওক বাক্সাৰ যদি আপনি তাৰে বাকিন্দা হয় তেতিয়া হলে আপোনালোকে তাতে গম পায় যে তাতে আপোনাৰ 3টা আছে LAC আপোনাৰ যদি আপনি মৰিগাঁওৰ হয় তাতে 3টা LAC আছে যদি আপনি নগাঁওৰ হয় তাতে 11টা LAC আছে গতিকে সেই হিচাপে 50 লাখ কৈ মানে 50 লাখ ইনটু টোটাল মানে LAC টো মানে 50 লাখ ইনটু টোটাল LAC তাৰমানে যিমানটা LAC আছে ইনটু 50 লাখ তো তেনেকে স্যাংশন কৰি দিছে এতিয়া যদি কোনো এজন ষ্টুডেন্টে বা কোনো এজন পেশেন্টে এই ফাইনান্সিয়াল এইডটো পাব বিচাৰে ষ্টুডেন্টৰ ক্ষেত্ৰত তেওঁলোকে যিখন স্কুল বা যিখন কলেজত একচুয়ালি পঢ়ি থাকিব সেই কলেজৰ হেডৰ পৰা ৰিকমেন্ডেশন কৰাই ল'ব লাগিব যে তেওঁ এইখন কলেজত পঢ়ি থকা হয় তেওঁৰ পঢ়ি থকা নথিখিনিও ইয়াৰ লগত গাঁঠি দিব লাগিব এপ্লিকেশন ফৰ্মখন লগতে বেংক একাউন্টটো গাঁঠি দিব লাগিব আৰু যিজন পেশেন্ট হয় তেওঁ ডক্টৰৰ পৰা ৰিকমেন্ডেশন কৰাই ল'ব লাগিব তাৰ পিছত তেওঁ গৈ লোকেল MLA তাত এই ফৰ্মখন সাবমিট কৰিব লাগিব আৰু এনেদৰে তেওঁলোকে সাবমিট কৰাৰ পিছত ওয়ান টাইম গ্ৰান্ট হিচাপে 10000 টকা পাব পাৰে আৰু যদি বেমাৰী বা মানে যিজন পেশেন্ট হয় তেওঁৰ যদি বেমাৰটো অলপ ক্ৰিটিক্যাল কন্ডিশনৰ হয় তেতিয়া হলে আপুনি 20000 লৈ তেওঁলোকে ওয়ান টাইম ফাইনান্সিয়াল অ্যাসিস্ট্যান্ট পাব পাৰে স্কলাৰশ্বিপৰ ক্ষেত্ৰত 10000 জেনাৰেলি পেশেন্ট এজনৰ ক্ষেত্ৰত 10000 নে হয় কিন্তু যদি হে বেমাৰটো ক্ৰিটিক্যাল হয় তেতিয়া হলে 20000 লৈ তেওঁ মানে যেটো ফাইনান্সিয়াল অ্যাসিস্ট্যান্টটো পাব পাৰে গতিকে
আপোনালোকে দেৰি নকৰি আজিৰ ডেটৰ পৰা যিয়ে যিটো ক্ষেত্ৰত এপ্লিকেবল হয় তেওঁলোকে এইটো এপ্লাই কৰিব পাৰে থ্ৰু লোকেল MLA উইথ কনচাৰ্ন অফ ডিস্ট্ৰিক্ট DC। তো ফ্ৰেণ্ডছ, আজি মই দিয়া এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, যদি কিবা কোৱেৰি থাকে তেতিয়াহ'লে কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে যিসকলে বুজি নাপায় তেওঁলোকক এই ইনফৰমেশ্যনখিনি বুজাই দিয়াত সহায় হয়। আৰু মই আপোনালোকক বুজাব পাৰিছো নে নাই মই গম নাপাওঁ, কিন্তু আপোনালোকে যদি বুজি পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি ল'বলৈ নাপাহৰিব। গুড নাইট, জয় অসম।